हेलो एवरीवन नमस्कार आपनालोक সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ধুন মিছি ভ্লগৰ অন্যটা নতুন ভিডিঅলৈ আশা ৰাখিছো আপোনালোক সকলো ভালে আছে সুস্থ আছে আমাৰ বৰ্তমান সময়ত ভালে আৰু আজি এটা নতুন ভিডিঅ লৈ আহিলো আপোনালোকৰ ওচৰলৈ আৰু ভিডিঅটো আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি আশা ৰাখিলো বিশেষকৈ মহিলাসকলৰ ছাল আৰু চুলিৰ প্ৰতি মানে বিশেষ মানে তেওঁলোকে কেয়াৰ লয় আৰু হেতু কাৰণে ভাবিলো এই ভিডিঅটো আপোনালোকৰ কাৰণে উপকাৰী হ'ব তেনেহলে পলম নকৰি আগবাঢ়িব আপোনালোকক দেখুৱাম মই ব্যৱহাৰ কৰা কেইবিধমান বস্তু মই কেইটামান সিড খাও সিড ব্যৱহাৰ কৰো মানে ডেইলি ৰুটিন হিচাপে ব্যৱহাৰ কৰো এখিনি আৰু মই এখিনি ব্যৱহাৰ কৰি খুব ভাল ৰিজাল্ট পাইছো সেই কাৰণে ভাবিলো যেহেতু আপোনালোকে মোৰ ফ্ৰেন্ড হয় সেই কাৰণে আপোনালোকৰ লগতে মই এখিনি শেয়াৰ কৰিলো আপোনালোকও এখিনি ব্যৱহাৰ কৰি ভাল ফল পাব পাৰিব সেই কাৰণে আজি দেখুৱাই দিও এখিনি কি হয় এট ফাৰ্স্ট চিয়া সিড এটু চিয়া সিড হয়তো বহুতে ব্যৱহাৰ কৰে খাবলে আৰু এটু এটা চিয়া সিড নেক্সট হৈছে সানফ্লাৱাৰ সিড এইটো হৈছে পামকিন সিড আৰু এইটো হৈছে ফ্লেক্স সিড এইখিনি মই সদায় এক চামুচ কৈ গুটেইখিনিৰ পৰা এক চামুচ কৈ লৈ খাও ৰাতিপুৱাই হক আপোনালোকে যিকোনো সময়তে এইখিনি খাব পাৰিব কোনো কথা নাই কিন্তু মই এইখিনি ব্যৱহাৰ কৰি খুব ভাল ৰিজাল্ট পাইছো হেতু কাৰণে ভাবিলো আপোনালোককো কৈ দিও আৰু সেই কাৰণে কলো আৰু এইখিনি আপোনালোকে অকমান रोस्ट কৰিও খাব পাৰে তেতিয়া খাবলে ভাল লাগে নহলে এনে কেঁচা লাগে হেতু কাৰণে আপোনালোকে অকমান रोस्ट কৰি লব আৰু হেখিনি খাব এইখিনি আপোনালোকে প্ৰায় মানে 2 মাহ 3 মাহ ব্যৱহাৰ কৰি চাব তাৰপৰা বহুত ভাল ফল পাব 2 মাহ 3 মাহে নহয় আপোনালোকে যদি ৰেগুলাৰ ইউজ কৰিব বিচাৰে তেনেহলে ৰেগুলাৰ ইউজ কৰিব পাৰে কাৰণ ইয়াৰ কোনো সাইড এফেক্ট নাই এখিনি মই অনলাইন আনিছিলো অনলাইন অৰ্ডাৰ কৰি আনিছিলো খুব ধুনিয়া আহিছে আগতেও মই ইউজ কৰিছো হেখিনি দেখুৱা নহল বাৰু মই ভাবিলো এবাৰ আপোনালোকক দেখুৱাই দিও সেই কাৰণে আজি এই ভিডিঅটো বনালো তেনেহলে আজিৰ ভিডিঅটো চাই কেনে পালে আপোনালোকে জনাবলে নাপাহৰিব কমেন্ট কৰি জনাব আৰু যদিহে ভাল লাগিলে তেনেহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু যি সকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আগতেও বহুত থ্যাংক ইউ কৈছো এতিয়াও বহুত থ্যাংক ইউ আৰু আকৌ লগ পাম এটা নতুন ভিডিঅৰ সৈতে তেনেহলে আজিলৈ ইমানতে সামৰিছো